sisi mereka nih wujud paling result. Mereka nih wujud paling sih. Mau kalau यार wujud nih muat train halo nih itu sih guys. Asli muat train halo boleh. Hello guys, welcome back to my channel Assam Boys. বৰ্তমান মই আছো তে ৰঙিয়া তিনিআলি জাহান মেডিকেল আছে কিবা কি ক্লিনিক বা পলি ক্লিনিক নেকি তাতে আছো বৰ্তমান আমাৰ বাইদেউ আছে তে আমাৰ বাইদেউৰ তাৰ বাবু হৈছে তাতে আছো বৰ্তমান আৰু আজি আমাৰ মাসুম ভাই লাষ্ট দিন কি আজি দিল্লী যাব তাক মই এতে ৰঙিয়া ষ্টেচন গলে থবা আহিম আপোনালোকক দেখাম তাক আজি লাষ্ট ভিডিঅ তাৰপিছত আৰু পিছত অসমত পিছত হ'ব বাকী তো গাইছ বৰ্তমান মই যাইছোঁ দলং পাইছোঁ বৰ্তমান ওপৰত গেলি যাইছোঁ আমাৰ নানাৰ যি দোকান আছে আমি বহি থাকোঁ সদায় চুলিকেইটা লৈ আহিছোঁ তাকে এলি যাইছোঁ আমাৰ বোলে মাসুম আহে সি মোক কৰিব পাৰিছে গাইছ ফোন কৰি পেলাই কোৱা দিছে যিহেতু আজি আমাৰ লাষ্ট দিন অসমত তাৰপিছত মইতো যাম 20 দিন এক মাহৰ কাৰণে সি একবাৰ লগ কৰি যাৱা তাকে আৰু মাতিলাক যেনকৈ মাতিছি চলটো দুখেই লাগে নে এনে আছোঁ একবাৰ তাক লৈ যাওঁ আমাৰ তাক গেলে মইতো গাছা ধুবি গেঞ্জি আৰু গামচা পিন্ধিছোঁ কি আহিছে তাক দেখিছোঁ গাইছে তাৰ কেনাই ৰিয়েকশ্যন কেনাই দুখ লাগছি নে সুখে লাগছি নিশ্চয় সি যাব যিহেতু তাতে দিল্লীত নেকি ক'ত বা যাব থাকব ঘৰ আছে তাতে পুৰণি ঘৰ তাতে যায় তাতে বিয়া চিয়া খাই তাৰ ফূৰ্তিলৈকে কাৰ লাগব গাইছ মোৰ লাগব নেকি আহি পাইছি দেখিছোঁ তাইলৈকে আছে চকৰি টকৰি গেছি পুৰা চাই গেছি ভাল লাগে এইগিলাখান এনেকৈ চকৰি টকৰি গেলি নানা ইয়াৰ যেই টকা বাকী আছে আজি ৰাতি যাব 8টা বজাত ট্ৰেইন আছে গধূলি ৰাতি আমাৰ তাত আছে এতিয়া কি কৈছে না কৈছে নানাৰ তাত বাকী আছে ক'ৰবাত 300 মান নেতাও গুচি যাম পাহৰি যাব আহি পাওক গেলি এনা নাই দেই কৈছে দিবি অলপমান যো আমাৰ তাত আব্বা রাখবো বাপিয়াক থাকবো বাপিয়াকে নতুনকে বিয়াত পূজা রে না যাব বাপিয়ারে নতুনকে বিয়াত পূজা মই এতিয়া যাইছো বৰ্তমানে তাত তাৰে পিছত ট্ৰেইনত যদি গুচি যাম ট্ৰেইন ৰাতি 7টা বজাত আছে ট্ৰেইন 8টা বজাত থবা যাম দেই চাও দেইছো অলপমান ৰিক্সা কুচিকিত কাৰ ৰিক্সা সিদিনা নহে থাকবা লাগবো সিদিনা মাৰে তোক থবা যাবাৰ দিনা সি কি কৈছি মোৰ ৰখিয়া টাইম নাই আৰু ৰাতি যদি সেই কয় ৰাতি 8টা বজাত কৈছি অলৰেডি কি কৈছি পেলক বাপ হ'ব না বাপেৰো যাব বাপেৰে দি মই কি বিয়ানি খাই এমনে একেলগে अभी हम दोनों जा रहे हैं एटीएम पर पैसा निकालने के लिए और आलम भाई को चाहिए 8000 কালি আজি যিহেতু ৰাতি যাব ৰবা নবৰাবা ইন্ট্ৰোটো কৰিব দিয়া যিহেতু যাব ৰাতি পইচা লাগে অলপমান নাকি কি লাগে আপিল মাল দলে পিন চিন্তি হওয়া Please select your account. Please enter the amount. कितना चाहिए? Please enter the amount. 8000. Please wait while your transaction is processed. लगे ना नाम मत तुमने ये मैं सोची ये कुछ इतना ही नोट कितने खाए cara hanturinnya sih udah udah Thank you for using IndiCash ATM. udah nih tante boleh thank you welcome ID card আমাক লাইলে কমেন্ট করব আলাম বাইরে কার্ড খান লই যাব আপনালোকে খরচা পানি আটা দুটা মানে 8000 টাকা কালি কিমান ওলাইছিলি কালি 5000 আজি কে 8000 কি করবি 13000 টাকা দুটো মানুষ লাগে ভাল ধনী জি না বুয়া ধনী জি
কিবা ভাগেছি তই আলাম কে এই গাইছ বহুত ধনী হৈছি ক'ব আপুনি অলপ আমি চকত যাই আছোঁ চকত আমি লণ্ডিয়া বণ্ডিয়া চাম অলপমান তাৰপিছত আৰু দেখা পালো নাপলি ঘৰত আহিলো ৰাতি তাকে যাম খবা যাম এই আৰু ডাল গাইছ আজি এটা কথা আছে গম পাইছে না কি ৰাতি মাছুমে আমাৰ ঘৰত আছে কি কৈছে এটা ভাল খবৰ মই বোলো কি কৈছে মই এটা নিউজ চালো তাতে ই কৈছে দে গাইছ ই ক'লা সেই মই নিউজটো চালো 10 তাৰিখ বোলে আমাৰ ৰিজাল্ট দিব ইয়াৰ বোলে মেট্ৰিকত দিব মই বোলো কোনটো নিউজত চালে আজিকালি ফেক নিউজ থাকে না কি কৈছে প্ৰেগা নিউজত বোলে ৰিজাল্ট প্ৰেগা নিউজত বোলে আছে কি বস্তু মই তাকে ভাবলো প্ৰেগা নিউজত আৰু কোনটো নিউজ চেনেল আছে চা আজি প্ৰাগ নিউজ ই প্ৰেগা নিউজ বুলি কৈছে প্ৰেগা নিউজ বুলি কয় নেকি প্ৰাগ নিউজ গাইছ কি কয় টাইম যাই আছে মানে আপনার যাবা টাইম হয়েছে আর কি করবো মানে সাড়ে 6টা কিবা হল কিজানি নেকি 7টা বাজছে আর 8টা ট্রেন আছে 9টার আছে 9টার কি করবো ই রিক্সাতে দাউরে নাকি কেলা ই রিক্সা কি মা কিছু তো চাইগে আমি ঠেলে নি তোমার আর কিবা বিরিয়ানি খুয়াই দিবি এতে হান খাবা আছে কি নাম জিরোনি খাবা খুয়াই দিবা নি এ বাবা খুয়াই আমি কিবা বেলেগ দিবি বুলি ভাবছো আপনি যি বেয়া ই বয়াতো ভাবছি না আপনি গাইছ আপোনালোকে জানে নে ই বহুত বেয়া ই হ্যাঁ কিতনে লাভ হচ্ছে ভাল গাইছ মই নকওঁ ই 7 মান আপোনালোকে টাইমটো চাব পাৰে কেইটা বাজছি 7:23 হৈছে এই ৰাতি বোলে 9টাত ট্ৰেইন আছে মাছুমাটোৰ এতিয়াতো উলে গলা কৈছে আমাৰ তাই গেলে আছো কাম আছে বোলে তাকে যাওঁ অলপমান যদি বেটিং পত্ৰ যদি বান্ধাত থয় বেলেগ কৰোঁ আৰু মোৰ মোবাইলত চাৰ্জো নাই চাৰ্জ দিয়ে আছে এইটো চাওঁতে আৰু কি বস্তু এইটো আমাৰ ভাগিনৰ ৰেচিপিতে থোৱাইছে আৰু আমাৰ জুবিনদা আছে জুবিনদাক একবাৰ সেৱাটো কৰিছোঁ জুবিনদা আছে মোৰ টেবুলত পঢ়া টেবুলত এখন মোৰ এন্দৰিটো আহি পালাক বাইদেউৰ মাছুম এন্দে যাব এতিয়া ডেইলি পুৰা বেটিং পত্ৰ দুটা লৈছি মই নাজানো সিহঁতক থবা যাওঁ ষ্টেচনত নুমে দি পেলাই গাড়ী চাড়ী খুলি পেলাই খাতে দিম দে আৰু আম্মা যাবাক দিলাক যে কি কৰিম আৰু তাতে লাগ পাইছোঁ গাইছ বৰ্তমান আহি পালোঁ আৰু আমি ষ্টেচন যাই আছোঁ ষ্টেচন যাই পামেই আৰু ইয়াত পৰিৱেশটো ভাল লাগে টাউন মোৰ বা মধুৰ নহয় পৰিৱেশটো ভাল লাগে এনেকৈ ঘূৰি নিবি দেই বেচা মোক হোটেল পাৰিকা ধাবা আবার কাইফোন লাগলে নিবে কি শ্রী হরি মন্দির 24 ঘন্টা খোলা থাকে এইটো মন্দির ভাল লাগে এইগিলাখান হ্যাঁ চাবা ভাল লাগে যাওঁতে এটা সেৱা কৰি যাম আমাৰ কুটে ভাইছা মানুহতকৈ আন্ধে বেছি ভাল তো গাইছ আমি বৰ্তমান আহি পালোঁ ৰঙিয়া ষ্টেচন এতিয়া আপি বাপি কি কৰিছে আপি বাপি চাব লাগে অলপ চাব লাগে ফাটাৰ থাকিলে মনে নিগাহ में देखना हम आ चुके हैं अभी আমার প্রেম পূজার অলপমান দিলদার হৈ গৈছে ই বলে মোক কিবা अपने पास बहुत पैसा है ই মোক কিবা কৈছে কি আজি কিবা খাওঁ মোৰ ঘুম লাগছে গাইছ ফিলিংছটো একদম জানা না তুমি ঘুম লাগি গৈছে 5-10 পেকেট কিনি খাতো অলপমান বিমল খাবি ভাল লাগব দুবাইত যাই ফেলে দিল্লীত যাই ফেলে পাৰি নাযাবি অসমৰ কথা অসমতো বিমল পায় দিল্লীত নাপাব পাৰে যিহেতু অলপমান আমার বড় মুসনত যায় আপি বাপি দেখা পাইছে নেকি আপি बापी निगाह में देखी थी पर कुछ प्रपोज करते हैं बेच रहा है गाइस देख सकते हो आप लोग तो चले चलते हैं ऑन कैमरा हम लोग पूछेंगे क्या है ये चीज नहीं कुछ नहीं है बस दो ही बेच रहा है दो ही यार दो ही होता है ना आसाम का फेमस डिश होता है क्या ये नहीं बता हम लोग बिमल खाते और हमारा दुकान भी बंद हो गई एक मैं कलो की हेलो इतना क्या लगा दिसी अलमान एलन चाब नरा रिया मेमे गाली पारब खाइছে क्या
তো গাইছ এটা বস্তু ল'লোঁ বিমল ল'লোঁ 10 পেকেট আৰু এইটো গাইছ মই খাম বুলি নাভাবিব আপোনালোকে মই নাখাওঁ কিন্তু ইয়াৰ जो फादर होता है ना वो फादर खाएंगे इसलिए का लाभार खिएनी है लेकिन खाना ये नहीं स्टेशन में ये नहीं अलाउ नहीं है इसलिए बिमल खाएंगे इसका फादर और ये नहीं खाते हैं कैसा लगता है ये नहीं मुझे क्या बता अभी नहीं फादर की तरफ से बोल दो तुम्हारा फादर को पूछने के ऐसे मारते हैं ताली मारते हैं ओ मुंह भी मारते फादर ये नहीं खाए नहीं हुडी दो कहते ही से খিয়েনি বিয়েনি খাবা যাব নাকি তো গাইস দেউতাক গেল এখানে মই খিয়েনি বিয়েনি খাবা যাব নেই তো গাইস মই এটা গুগলত আমার দুটা নাম আছে প্রেম পূজাৰী বাবা আৰু মই গুগলত যেহেতু নাম আছে প্রেম পূজাৰী বাবা আৰু বেৰোজগাৰ বুলি এবাৰ নতুনকৈ মই এটা শব্দ ওলাইছোঁ লেংগুৱেজ যেনেকৈ বিমল সেই শব্দটো মই কওঁ মানে আপি বাপি সেইগিলাক মই কওঁ সেইকাৰণে এতিয়া গুগলত দুটা নাম উঠছি বৰ্তমান এই 3 নম্বৰ নামটো মই উঠাইছোঁ গাইছ আপোনালোকে এই মৰম চেনেহ বহুত ভাল লাগে 800টা মানুহ চালেও ভাল লাগে সেই কথা আপোনালোকৰ কাৰণে আনি আছোঁ আমাৰ কাৰণে আপোনালোকে আমার কুট্টা বুট্টা সব আছে দেখছা মই উলিয়াই দিলোঁ কুট্টা বুট্টা জয় শ্রীরাম গাইস আল্লাহ আকবার মারা তাকবীর রিয়া কি জয় হো কোন কোন मैम की जय हो ब्यूटी मैम की जय हो सलमा की जय हो सलमा यार गाइस মন আপু নয় মিলে লম মিলে লম আমি এই কথা তাকেতো অলপমান কিবা খাই দিওঁ আপি বাপি চাওঁ অলপমান কিবা খাই দিওঁ তো গাইছ মই আমাৰ মইনা কলিজাৰ মাতটো শুনবা মোৰ ইয়াতে মইনালা এইছা গাইছ শুনিছো 15652 চৌমুদামি গুৱাহাটী লোহিত এক্সপ্ৰেছ is arriving on platform number 2 অনুগ্ৰহ কৰি মন কৰিব গাড়ীৰ সংখ্যা শখ মানুহ কিছু আছে কিছু মানে কি গাইছ জানা মই আপোনালোকক কথা এটা ক'ম আই জানে কুকুৰটো আছিল কুকুৰটো মোৰ কাষত আহিবলৈ প্ৰত্যেকবাৰে মোক এই ৰৈ থাকে গাইছ ভিডিঅ'টো বনাবাৰ তাৰমানে মাতটো দে মই অহা নহয় ধৰ এখানে ডক্টৰ নহয় মই কৰো ইয়াৰ উজনি মূৰত ট্ৰেইন খান হয়নি ই বুজি গাইছ আতলি মূৰত ট্ৰেইন ল'বলে এখন যাওঁ নেক্সট ট্ৰেইন খানে ধৰ আহিছে আৰু উঠে দি ক'লে আমাৰতো গাড়ী ৰখি আছে আমি বেটাৰী ৰিক্সাতে যাওঁ চাওঁ যিহেতু আৰু হগ্ৰাবাদৰ পৰা কি উঠাই নে গাইছ হগ্ৰাবাদ নৰখাই না হগ্ৰাবাদ কৰিলে তাতে উঠি দিব গাইছ লোন দিয়া আছে চাই এক মাহ দিহি এক চিন পাইছিল লাগে এইটো লোন দিয়াটো লোন দিয়াটো চিন পাইছিল এটা ইয়াতে মাত দিছে দে ৰিষ্টাৰৰ চিষ্টাৰ যাম নেকি মোবাইল চাই দিয়া বুলি চাইছে নাপাম মই চিডিয়া চাম চিডিয়া মেম মই কোনো আপনি নাচাম দেই মেম নিয়ে নাম ইহঁতৰ ট্ৰেইন চেইন আহি গেল আর রেডি আর যাবা গাইছ ট্রেন চেইন আহি গেল পানী আনি বটলত দিওঁ দে আর এই দুটো বেডিং পত্র এসিত যাব গাইছ এসিত মালদার মানুষ তো গাইছ মাসুমৰ লগত চকৰি এটা যাব জুম মাসুম গাইছ এইটো চকৰি মাসুমে দি যাব চকৰি এখনত যাব আর নেই কোনটো ডাব্বা বা কোনটো ডাব্বা B2 এখন নেকি এইটো নহয় সেইটো ডাব্বা সেইটো সেইটো ডাব্বাত যাব আর এনে ট্রেনও তার মেয়েবেলা একটা ব্লগ বনাই দিল নাকি একটু আর যাবি হ্যাঁ চিট কে নাই এসি চলিছে কালি যাবা কেনাই বেছে কেনা পিছে অসমেৰি দেই লিপটেকবি চলিব আপি যাবি লৈ বিয়া এটা মোক গেলি বেৰালি
তো গাইছে দে যায় আৰু বহিলাকাৰ এইটোত এটা দুটা পিছত দিয়ে পৰছি এই মানুহৰ মাজত বহিলাকে মোবাইল চাই এইটো বহিছে গাইছ তাক